মাথো স্মাৰ্ট মিটাৰ হ'লে নহ'ব, স্মাৰ্ট পুলিচ ব্যৱস্থাও হ'ব লাগিব। লুকাই থকা আৰু পলাই থকা দুটা শব্দৰ মাজত পাৰ্থক্য আছে। অন ডিউটিত পুলিচৰ গাত বডি কেমেৰা লগোৱা থাকিবলগীয়া বাধ্যতামূলক কৰিব লাগে। তাৰপিছত সেই কেমেৰাত এনেকুৱা সেন্সৰ লগোৱা হ'ব লাগে যেন মদ পান কৰি কোনোবাই যদি ডিউটিত যায় তেনেহ'লে সেই কেমেৰাই ছিগনেল পঠাব অফিচলৈ। এনকাউণ্টাৰৰ পক্ষপাতিত্ব কৰা কিছু ফেচবুক পণ্ডিতে ফেচবুকত আহি লেকচাৰ মাৰে যে ৰেপ কৰিছে যদি কোনোবাই তাক এনকাউণ্টাৰ কৰিব লাগে, কোনোবাই যদি আইন উলংঘন কৰিছে তাক এনকাউণ্টাৰ কৰিব লাগে। সেইসকলক ক'বলৈ বিচাৰিছোঁ এনকাউণ্টাৰে কেতিয়াও সমস্যা সমাধান কৰিব নোৱাৰে। আইনৰ ওপৰত চবৰে বিশ্বাস থকাটো প্ৰয়োজন, কিন্তু পুলিচে যদি এনকাউণ্টাৰৰ নামত ফেক এনকাউণ্টাৰ কৰে, পুলিচৰ জিম্মাত থকা ব্যক্তিজন যদি জঁপিয়াই পানীত পৰি মৰিবলগীয়া হয়, পুলিচৰ জিম্মাত থকা যদি ব্যক্তিজনক SP জনে যদি মদ খাই এনকাউণ্টাৰ কৰে, তেতিয়াহ'লে পুলিচৰ ওপৰত কোনে বিশ্বাস ৰাখিব? আৰু মই যেতিয়া এনকাউণ্টাৰৰ বিষয়ে ভিডিঅ' আপলোড কৰিছোঁ তেতিয়াই ফেচবুক পণ্ডিত এনকাউণ্টাৰৰ পক্ষপাতিত্ব কৰাসকল আহি লেকচাৰ মাৰে যে যদি তোমাৰ ভণ্টি কোনোবাই ৰেপ কৰিলে হয় তেনেহ'লে তুমি কি কৰিলা হয়, মই কি কৰিলোঁ হয়, সেয়া মোৰ পাৰ্চনেল কথা। কিন্তু পুলিচৰ জিম্মাত থকাজন ব্যক্তিৰ খবৰ নাৰাখিব, সেইজনৰ দায়িত্ব নল'ব, ট্ৰায়েল নোহোৱাৰ আগতে এনকাউণ্টাৰ কৰি মাৰি পেলাব, তাৰ বিষয়ে মই প্ৰশ্ন কৰিমেই। আৰু মই আইন উলংঘনকাৰীৰ পক্ষত নহয়। আৰু এনকাউণ্টাৰৰ বিষয়ে মই যেতিয়াই প্ৰশ্ন কৰিছিলোঁ সকলোৱে তেতিয়াই উত্তৰ বিচাৰিছিল যে এয়া ফেক এনকাউণ্টাৰ হয় নে ৰিয়েল এনকাউণ্টাৰ হয়, কাৰণ প্ৰশ্ন উত্থাপন হ'লেহে উত্তৰ পোৱা যাব। SP মৃণাল ডেকাই যি এনকাউণ্টাৰ কৰিছিল সেয়া ফেক এনকাউণ্টাৰ বুলি সন্দেহ আছে, আৰু তাৰ কাৰণে কেছ চলি আছে। উচ্চতম ন্যায়ালয়ে শুনানি দিছে যে মৃণাল ডেকাই যি এনকাউণ্টাৰ কৰিছে তাৰ ওপৰত তদন্ত কৰাৰ কাৰণে এটা আয়োগ বনাই দিয়া হ'ব। উচ্চতম ন্যায়ালয়ে আৰু এয়াও কয় যে যিজন একিউজড ব্যক্তিয়ে SP মৃণাল ডেকাৰ হাতত এনকাউণ্টাৰ হ'ল সেইজন নিজৰ জীৱন হেৰুৱাইছে। এয়া আইনৰ নিয়মৰ বাবে ভাল নহয়, কাৰণ শপত গ্ৰহণৰ তথ্য আহি পৰিছে যে মৃণাল ডেকা যিজন SP আছিল সেইজনে যেতিয়া এনকাউণ্টাৰ কৰিছিল তেতিয়া মদ পান কৰা আছিল, সুৰা পান কৰা আছিল, এলকহলিক হৈ আছিল। আৰু যিজনক এনকাউণ্টাৰ কৰিছিল সেইজনক শুবলৈ দিছিল মূৰটো মাটিৰ পিনে কৰি, আৰু 0 দূৰত্বৰ পৰা গুলিয়াই এনকাউণ্টাৰ কৰিছিল। চ' এয়া মাথো এটা কেছে ৰেকৰ্ডত আহি পৰিছে, তেনেকুৱা more than 80 ফেক এনকাউণ্টাৰৰ সন্দেহযুক্ত কেছ আছে। আৰু তাৰ উপৰিও হাৰ দিন বহুত তেনেকুৱা ঘটনা হয় ফেক এনকাউণ্টাৰৰ দ্বাৰা প্ৰকৃত দোষীক বচোৱাৰ চেষ্টা কৰা হয়। চ' নতুন আইন ব্যৱস্থা সৃষ্টি কৰাৰ প্ৰয়োজন আছে। মাথো স্মাৰ্ট মিটাৰ হ'লে নহ'ব, স্মাৰ্ট পুলিচ ব্যৱস্থাও হ'ব লাগিব। ফেক এনকাউণ্টাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে আমাৰ আইন ব্যৱস্থাৰ নিয়মবোৰক বৰ্তাই ৰখাৰ কাৰণে আমাৰ চৰকাৰে পুলিচ ব্যৱস্থাক স্মাৰ্ট বনাবলগীয়া হৈ পৰিছে। উদাহৰণস্বৰূপে অন ডিউটিত পুলিচৰ গাত বডি কেমেৰা লগোৱা থাকিবলগীয়া বাধ্যতামূলক কৰিব লাগে। তাৰপিছত সেই কেমেৰাত এনেকুৱা সেন্সৰ লগোৱা হ'ব লাগে যেন মদ পান কৰি কোনোবাই যদি ডিউটিত যায় তেনেহ'লে সেই কেমেৰাই ছিগনেল পঠাব অফিচলৈ। চ' তেনেকুৱা স্মাৰ্ট ছিষ্টেম বনাব পাৰি আমি পুলিচৰ ক্ষেত্ৰত, কাৰণ ফেক এনকাউণ্টাৰ সৰু সুৰা বস্তু নহয়, বহুত ডাঙৰ বস্তু। প্ৰয়োজনত 100 জন দোষী এৰা খাক, কিন্তু এজনো নিৰ্দোষী যেন হত্যা হ'ব নালাগে, এজনো নিৰ্দোষীৰ লগত যেন অন্যায় নহয়, এয়াহে মেইন কথা। একৰ্ডিং টু কুৰআন এজন নিৰ্দোষী ব্যক্তি হত্যা হোৱা মানে গোটেই মানৱ জাতিটো হত্যা হোৱা। আজিৰ তাৰিখত অসমৰ ট্ৰেণ্ডিং টপিক চুমি বৰাই এটা কথা ক'লে যে মই লুকাই আছিলোঁ, পলাই যোৱা নাই। চ' সেই কথাটো লৈ আমাৰ অভিজ্ঞ ব্যক্তি লগতে এজন উচ্চ শ্ৰেণীৰ এংকৰে ক'লে যে কথাটো তেনেকুৱা হ'ল, বাগিচা মানে ফুলনি মানে বাগিচা, তেনেকুৱা কথা নহয়। লুকাই থকা আৰু পলাই থকা দুটা শব্দৰ মাজত পাৰ্থক্য আছে। আৰু চুমি বৰাৰ লুকাই থকাৰ কাৰণটোৰ উদ্দেশ্য মই এতিয়াহে বুজিবলৈ কিছু মানে অলপ ভাবি আছোঁ। আচলতে সেই উদ্দেশ্যে পলাই থকা নাই যি উদ্দেশ্যৰ মোৰ ভিডিঅ' আজি। চ' কথা হ'ল মই চুমি বৰাৰ পক্ষত নহয়, কিন্তু চুমি বৰাই যিটো কথা কৈছে সেই কথাৰ ওপৰত অলৰেডি জুবিন গাৰ্গেও মন্তব্য দিছে। চুমি বৰা হওক নাইবা অন্য কোনোবাই হওক, যদি দোষী তেন্তে শাস্তি পাব লাগে। কিন্তু কথা হ'ল যিমান নিউজ চাই আছোঁ যে চুমি বৰা ট্ৰেডিঙৰ নামত পইচা লুটিছে, মানি লণ্ড্ৰিং কৰিছে, কিন্তু তথ্য কোন সাংবাদিক দিছে দেখাটো নাপালোঁ। তথ্য কাৰ লগত আছে? তথ্য দিয়ক। মোৰ ভিডিঅ'ৰ টপিক ফেক এনকাউণ্টাৰ, কিন্তু টপিকৰ ভিতৰত আনিলোঁ মই চুমি বৰা। তাৰ কাৰণ হ'ল এয়াই যে ফেক এনকাউণ্টাৰৰ ভয়তে কিজানে লুকাই থাকিবলগীয়া হৈছিল চুমি বৰা। যদি পুলিচৰ জিম্মাত থকা ব্যক্তি হত্যা হয়, পুলিচৰ জিম্মাত থকা ব্যক্তি যদি ফেক এনকাউণ্টাৰ হয়, তেনেহ'লে সাধাৰণ ৰাইজ কাৰ ওপৰত বিশ্বাস কৰিব? কিছু এলকহলিক পুলিচ বিষয়াৰ দ্বাৰা যে ফেক এনকাউণ্টাৰ হয় এয়া অপ্ৰিয় হ'লেও সত্য কথা। আৰু বহুত পুলিচ আছে তেওঁলোকে অন ডিউটিত মদ খাই ডিউটি কৰে, আৰু তেনেকুৱা মোৰ লগত হৈছিল। মই একশ্যন ল'বলৈও বিচাৰিছিলোঁ, কিন্তু সেই কথাটো হ'ল নহয়, ঘৰৰ পৰা আকৌ কয় যে ফেক এনকাউণ্টাৰ হ'ব। যেতিয়া মোক পুলিচে ধৰিলে, পুলিচেতো মোক ধৰা নাই, মই ছাৰেণ্ডাৰ কৰিছোঁ, কিন্তু ছাৰেণ্ডাৰ কৰাৰ কাৰণ
সেইটোৱে মোৰ ফেমিলিয়ে ভয় খাইছিল যে নিশ্চয় আপোনালোকে বুজি পাইছে চ' আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো বুজিবলৈ চেষ্টা কৰিব তো ভিডিঅ' কাছাম তাপ তাকলি হাস্তাৰো খুচি বাৰ্তাৰো আসসালামু আলাইকুম আৰু পুলিচ বিষয়াসকলক কৈছোঁ যেন আপোনালোকেও ফেক এনকাউণ্টাৰৰ কেছত নফচে টেক কেয়াৰ বাই বাই